Hello my dear friends, কি খবৰ আপোনালোকৰ মোৰ নাম জয় গুৱাহাটী থাকো মই আৰু friends আপোনালোকে সকলোৱে মোক এজন বিতৰ্কিত ব্যক্তি হিচাপে জানে আৰু বহুতে মোক বেয়া পায় অসমৰ যিকোনো ঠাইতে যেতিয়াই মই যাও কোনোবা নহয় কোনোবা এজন ব্যক্তি পাও যিজনে মোক কয় যে তোমাৰ ভিডিও চাইছিল তুমি জুবিন গাৰ্গক ৰোষ্ট কৰিছিলা ন সো এনেকে ধৰণেহে মই পপুলাৰ গোটেই অসমত আৰু এনেকুৱা ধৰণৰ মন্তব্য আপোনালোকৰ পৰা শুনি মোৰ খুবেই বেয়া লাগে Actually মোৰ ইন্টেনশন কি আছিল মই বহুত দিন ধৰি ভিডিও দিয়া নাই আৰু আপোনালোকে সকলোৱে জানে মই যেতিয়াই ভিডিও দিও বেছিভাগ মই অসমীয়া ছবিৰ ওপৰত ভিডিও দিও আৰু ৰিসেন্টলি মই ইন্টাৰভিউ ভিডিও দিছিলো সকলোবোৰ বস্তু মই আজি নিজৰ বিষয়ে মই আপোনালোকক ভালদৰে জনাম প্লিজ বুজিবলৈ মোক চেষ্টা কৰক যে প্ৰথম কথা হ'ল যে মই অসমীয়া ছবি বহুত সমালোচনা কৰিছিলো মই এজন ব্যক্তি যিজনে অসমীয়া ছবিৰ সবতকৈ বেছি মানে সকলোতকৈ বেছি সমালোচনা কৰিছো মই ভিলেজ ৰকষ্টাৰ ফিল্মখনৰ বিষয়ে কিছু কথা লিখিছিলো যিদিনাই ৰিলিজ হৈছিল চাই সো মানুহে মোক বেয়া পাইছিল যেতিয়া মই ফিল্মখনৰ বিষয়ে কিছু কথা কৈছিলো তেনেকে মই বহুত ব্যক্তিক তেনেকে ধৰণ লগ ধৰিও মই একে ধৰণৰ কথাই সকলোকে জনাইছিলো আৰু সকলোৱে তেনে ধৰণৰ ৰিয়েক্ট কৰিছিল বা একসেপ্ট কৰে কথাবিলাক কিন্তু ওভাৰঅল মোক ভাল নাপায় সো মোৰ ৰিয়েল ইন্টেনশন হল এটুৱে যে অসমীয়া ছবিৰ সমালোচনা মই এই কাৰণে কৰিছিলো কাৰণ মই ভাবো যিখিনি অসমীয়া ছবি বৰ্তমান আহি আছে ধৰি লওক ৰিসেন্টলি এটা আমিজ ফিল্ম ৰিলিজ হৈছে মই আমিজ ফিল্মৰ বিষয়ে একো ক'বলৈ নাযাও বা ইপাৰ হিপাৰ ফিল্ম এখন ৰিলিজ হৈছে তাৰ পিছত এটা নতুন ফিল্ম আহি আছে ৰত্নাকৰখনে ভালেখিনি বিজনেছ কৰিলে গতিকে ওভাৰঅল মই আজিলৈকে এনেকুৱা এখন অসমীয়া ফিল্ম দেখা নাই যিখন ফিল্মৰ দ্বাৰা মই এটো আশা কৰিব পাৰো যে এনেকুৱা ধৰণৰ ফিল্মৰ দ্বাৰা ইন্ডাষ্ট্ৰি ডেভেলপ হ'ব সো ৰিসেন্টলি ৰত্নাকৰে বহুত বিজনেছ কৰিছে কিন্তু পিছৰ যিবোৰ ফিল্ম আহিছে এইবোৰ ফিল্মে কিমান বিজনেছ কৰিছে আৰু এই যোনটো বিজনেছ এই বিজনেছটো আমাৰ অসমত সদায় চলি আছে নেকি ৰত্নাকৰ আহিল গোল বিজনেছ হল তাৰ পিছত এতিয়া কি অৱস্থা হৈছে সো আমাৰ মূল উদ্দেশ্য হল এইটো যে আমাৰ অসমত এটা অসমীয়া ছবি উদ্যোগ এটা গঢ়ি উঠিব লাগে আৰু তাৰ বাবে আমাৰ ৰেট আমাৰ যোনটো ৰেট অফ প্ৰডাকশনছ আছে আসামিজ ফিল্মৰ যোনটো ৰেট অফ প্ৰডাকশন আছে সেইটো বহুত বেছি হ'ব লাগিব আৰু অসমীয়া ফিল্মৰ যিমান বিজনেছ সেই বিজনেছটো সদায় এক্টিভ থাকিব লাগিব সদায় কন্টিনিউ হৈ থাকিব লাগিব কেৱল দুদিনৰ কাৰণে বিজনেছ কৰিল এমাহৰ কাৰণে বিজনেছ কৰিল তাৰ পিছত আকৌ ফিউজ গ'ল তেনেকে ধৰণে ইন্ডাষ্ট্ৰি এটা ডেভেলপ নহয় গতিকে তেনে ধৰণৰ কথা কওঁতে আপোনালোকে এইটো কথা মোক কৈছিল যে তুমি যদি ইমানেই যদি জানা তুমি নিজে ফিল্ম কিয় নবনোৱা হয় ফ্ৰেন্ডছ মই নিজে ফিল্ম এটা বনাবলৈ স্টাৰ্ট কৰিছ মই একচুয়ালি স্ক্ৰিপ্ট এখন ফিল্মৰ এখন স্ক্ৰিপ্ট মই বহুত দিন আগৰ পৰাই লিখা মোৰ ৰেডি হৈছিল কিন্তু বৰ্তমান অসমত যোনটো পৰিবেশ সেই পৰিবেশটো দেখি মোৰ তেনেকুৱা ধৰণৰ এটা ইন্টাৰেষ্ট হোৱা নাছিল যে মই এনেকুৱা ধৰণৰ ফিল্মখন এতিয়া সেই মই যোনটো এক্সপেক্ট কৰিছো যোনটো লেভেলত মই ফিল্মখন নিৰ্মাণ কৰিব বিচাৰিছো সেইটো লেভেলত নিৰ্মাণ কৰিব পাৰিম কিন্তু আপোনালোকৰ কথাখিনিয়ে মই ৰাখিলো আৰু মোৰ হাৰ্ট টাচ কৰিছে যে আপোনালোকে যি কৈছে ঠিকই কৈছে অসমীয়া ছবিৰ সমালোচনা কৰি লাভো নাই যদি জানা তই এনেকুৱা কিছুনে মোক কয় তই ঠিকই কৈছা কিন্তু লাভ কি আছে গতিকে ফ্ৰেন্ডছ মই আজিৰ পৰা অসমীয়া ছবিৰ সমালোচনা নকৰো বুলি মই আগতেও কৈছিলো আৰু এতিয়া আকৌ এবাৰ কওঁ যে মই অসমীয়া ছবি বেলেগ অসমীয়া ছবিৰ সমালোচনা নকৰো আৰু কৰিবলৈ মোৰ ইচ্ছাও নাই কাৰণ মই একেইবোৰ বস্তু একেইবোৰ ড্ৰবেক্স দেখা পাই থাকো একেটা কথাই কিমান কম চাবলৈ ইচ্ছা নোহোৱা হৈছে আৰু ক'বলৈ ইচ্ছা নোহোৱা হৈছে গতিকে ফ্ৰেন্ডছ মই এখন নতুন অসমীয়া ছবি নিৰ্মাণ কৰিবলৈ আৰম্ভণি কৰিছো মই এখন স্ক্ৰিপ্ট মই আগতে লিখিছিলো স্ক্ৰিপ্টখন আৰু মই নতুনকৈ লিখি আছো যাতে বেটাৰ হয় কিন্তু মোৰ উদ্দেশ্য এটো নহয় দিয়া যে মই এখন ফিল্ম নিৰ্মাণ কৰিবলৈ যাম ফিল্মখন প্ৰডিউচ হৈ বিজনেছ কৰিব মোৰ উদ্দেশ্য এটো যে মই যোনটো চিন্তা ধাৰা কৰিছো এজন অসমীয়া যুৱক হিচাপে যে আমি এনেকুৱা ধৰণৰ লেভেলৰ আসামিজ ফিল্ম প্ৰডিউচ কৰিব লাগিব যোনটো লেভেলৰ ফিল্মে শাহৰুখ খানৰ ফিল্ম হওক সলমান খানৰ ফিল্ম হওক কোনো ধৰণৰ এইবিলাক ফিল্মক ডাইৰেক্ট মানে তাৰ ওপৰত যাব পাৰে বা হেতু লেভেলৰ ফিল্ম বনাব আমি পাৰো তেতিয়াহে আমাৰ অসমীয়া ছবি অসমত নহয় আমি মোৰ উদ্দেশ্য হ'ল যে অসমীয়া ছবি কেৱল অসমত নহয় গোটেই ভাৰতবৰ্ষত যেনেকৈ সাউথৰ ফিল্ম গোটেই ভাৰতবৰ্ষত চলি আছে ভাৰতৰ বাহিৰত গৈছে তেনেকৈ আমাৰ আসামিজ ফিল্মো অসমৰ বাহিৰত যাব লাগিব ভাৰতৰ বাহিৰত যাব লাগিব তেতিয়াহে আমাৰ এটা এক্টিভ বিজনেছ সদায় হৈ থাকিব আৰু সেইটো মোৰ উদ্দেশ্য গতিকে ফ্ৰেন্ডছ মই যেনেকৈ কিবা এটা কাম কৰিবলৈ আৰম্ভ কৰিছো এই যোনটো মোৰ প্ৰজেক্ট এটা লৈছো মই যে আমাৰ এটা মুঠৰ ওপৰত সেই প্ৰজেক্টটোত আপোনালোককো মই ইনভলভ কৰিব বিচাৰিছো আৰু নেক্সট ভিডিঅ'ত মই এক্স্যাক্টলি কেনেকৈ আপোনালোকক এই মোৰ প্ৰজেক্টত ইনভলভ কৰিব বিচাৰিছো সেইটো বিষয়ে মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাম গতিকে আপোনালোকে মোক সাপোৰ্ট কৰক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক কেৱল আসামিজ ফিল্ম ইন্ডাষ্ট্ৰি ডেভেলপ কৰাৰ স্বাৰ্থত মই কোনো ফিউচাৰৰ কাৰণে কৰা নাই সো কি কৰিব বিচাৰো আপোনালোকৰ লগত লগ হয় তাকেই জানিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিঅ'টো শেয়াৰ কৰক কাৰণ আমাৰ আসামিজ ফিল্ম ইন্ডাষ্ট্ৰি বলিউড ফিল্ম ইন্ডাষ্ট্ৰি হ'বলৈ গৈ আছে এইটো সময়তে এইটো যুগতে এইটো বছৰত বুলিতো ক'ব নোৱাৰো বাট এইটো সময়তে আমি আমাৰ আসামিজ ফিল্ম ইন্ডাষ্ট্ৰি বলিউড ফিল্ম ইন্ডাষ্ট্ৰি সাউথ ফিল্ম ইন্ডাষ্ট্ৰি ডেভেলপ কৰি আহিম তাৰ বাবে আপোনালোকৰ সহযোগৰ প্ৰয়োজন ধন্যবাদ জয় অসম